নমস্কাৰ, মই হৰ্ষিতাই পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া কণী ভাজিবলৈ লৈছোঁ, কিন্তু কণী কেনেকৈ ভাজোঁ আপোনালোকক দেখুৱাই আছোঁ। কণী ভাজি এয়া কলপাতখনত তেল নোহোৱাকৈ মই আজি কণী ভাজিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু প্ৰথমে পিঁয়াজটো কাটি লওঁ। যিমান পাৰি মিহিকৈ কাটিলে আৰু ভাল হ'ব পিঁয়াজটো। পিঁয়াজ দুটা কুটি লোৱা হ'ল। এতিয়া ধনিয়া পাতখিনি কুটি দিওঁ। এইখিনি ধুনীয়াকৈ পেষ্ট কৰি লোৱা হ'ল। আৰু এতিয়া কলপাত 4খন আনিলোঁ, ধুই আনিছোঁ, ধুই শুকুৱাই লৈ আহিছোঁ। ডাঙৰ কলপাত এখনৰ পৰা এনেকুৱা চাইজত কৰি লৈছোঁ। এতিয়া মই এই কলপাতত কণী ভাজিম। প্ৰথমে কণী ভাজিবলৈ কেৰাহীখন বহাই দিলোঁ। শুকান কেৰাহী, তেল চেল নাই ইয়াতে। এয়া মই এনেদৰে কলপাতখন দি ল'ম। 4খন কলপাত দিম, এই 2খন দিলোঁ। চাৰিখন কলপাত ধুনীয়াকৈ দি ল'লোঁ। এইটো এনেদৰে বহাই দিলোঁ। এতিয়া এনেদৰে ঢাকনিখন মাৰি থৈ দিম। ময়ো পিছে প্ৰথমবাৰহে কৰিছোঁ দেই, আগতে কৰি পোৱা নাই। কেনে হয় চাওঁ আৰু। প্ৰথমবাৰৰ কাৰণে কৰিব চেষ্টা কৰিছোঁ। কিছু সময় হৈ গ'ল, এতিয়া এবাৰ খুলি চাওঁ কেনেকুৱা হৈছে। নাই, হোৱা নাই পিছে। প্ৰথমবাৰ কৰিছোঁ, কিবা হয়নে ঠগে খাওঁ। ঠগ খাওঁ যদি গ'ল আৰু 30 টকামান গ'ল, 20 টকামান গ'ল চাগে। আৰু সেইদিনা মোৰ 50 টকা গ'ল, এটা বস্তু বনাইছিলোঁ, একো নহ'ল। এতিয়া কিছু সময় পিছত আকৌ এবাৰ ঢাকনিখন খুলি চাওঁ কেনে হৈছে। ধুনীয়াকৈ সিজি গ'ল। আৰু অকণমান সময় থাকিলে হৈ গ'ল কণী ভাজি। কলপাতৰ ওপৰত কণী ভাজি। প্ৰথমবাৰ বনাইছোঁ, সফল হ'ম যেন লাগিছে আৰু। ধুনীয়াকৈ এৰা খাই আহিছেচোন। হ'ব আজি আৰু। অলপ পিছত দেখুৱাই আছোঁ কেনেকুৱা হয়। আকৌ এবাৰ ঢাকনিখন মাৰি দিওঁ। এয়া মোৰ হৈ গ'ল শুকান কেৰাহীত কলপাতেৰে ভজা কণী। এতিয়া উলিয়াই দেখুৱাই আছোঁ। হৈ গ'ল কণী ভজা। এয়াই আছিল মোৰ আজি কলপাতত ভজা কণীৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো কেনে পালে জনাব। মই আজি এনেদৰে কণীটো ভাজি ল'লোঁ কলপাতত তেল নোহোৱাকৈ। পিঁয়াজ আৰু ধনিয়া পাত দিছোঁ, জলকীয়া দিছোঁ। কোনোবা যদি কিবা মছলা দিব খোজে দিব পাৰে। এয়া ধুনীয়াকৈ কণী ভজা হৈ গ'ল, এটোপাও তেল নিদিয়াকৈ। সিজোৱা কণীও নহ'ল, ভজা কণীও হ'ল, কিন্তু এটোপাও তেল নিদিয়াকৈ। আজিলৈ আহিছোঁ।